এখন আজব হাস্পতালৰ গজব কাহিনী মুধস্ফুটি পানী পৰিছে য'তে ত'তে চেলাইনৰ সৈতে ৰোগীক স্থানান্তৰ ইখন বিছনাৰ পৰা সিখন বিছনালৈ এইখন দিছপুৰ কেপিটেল হাস্পতাল দিছপুৰ কেপিটেল হাস্পতালৰ ভিতৰত এয়া লাজ লগা দৃশ্য ৰোগীৰ বিছনাত পানী আমি য'ত উপস্থিত আছো এইখন এখন হাস্পতাল হাস্পতালখন আছে মন্ত্ৰীৰ ঠিক আবাসৰ সন্মুখতে মন্ত্ৰীৰ আবাসৰ সন্মুখত থকা এখন কেপিটেল হস্পিটাল আৰু দিছপুৰ কেপিটেল হস্পিটালত এনেধৰণে এতিয়া বাল্টি পাতিবলগীয়া হৈছে কাৰণ ওপৰৰ পৰা পানী পৰিছে ঠিকেই মুধস্ফুটি য'তে ত'তে পানী পৰিছে পানী ধৰিবলৈ হাস্পতালৰ ভিতৰত পাতিবলগীয়া হৈছে বাল্টি অসুবিধাত পৰিছে ৰোগী অসুবিধাত পৰিছে নাৰ্ছো অসুবিধা হৈছে বহুত পেচেণ্ট এনেকৈ চেলাইন দিব পৰা নাই দুটা তিনিটা পেচেণ্ট ঘূৰাই দিছোঁ আমি বিচনা ভিজা হৈছে দেখিছে আপোনালোকে সেইকাৰণে এটা পেচেণ্টহে আমি দুটা পেচেণ্ট এইটো মানে প্ৰথম এটা শেষ কৰিলোঁ চেলাইন তাৰপিছত ছেকেণ্ড এটা দিছোঁ আৰু বাল্টিং পাতিব লগা হৈছে হেৰি হস্পিটেলৰ ভিতৰত আৰু কিমান হেৰি কথা এইটো লাজৰ কথা বাল্টিং পাতিব লগা হৈছে অকল ৰোগীৰ বিচনাই নে ব্লাড বেংকতো পানী মুঠৰ ওপৰত আন্তঃগাঁথনিৰ নামত চৰম ভেকুবাওনা হোৱা এইখন হাস্পতাললৈ আহি ৰোগীও পৰিছে বিমোৰত পানী পৰি আছে কাৰণে মই এইখন বিচনাত চেলাইন লৈছোঁ জকাই চুকত নহয় খুদ অভিজাত দিছপুৰতে এই অৱস্থা কাষতে আকৌ মন্ত্ৰীৰ অভিজাত আবাস কিন্তু কাৰো খবৰ নাই অকল পানী পৰাটোই সমস্যা নহয় অস্বাস্থ্যকৰ কদৰ্য দিছপুৰ কেপিটেল হাস্পতাল এটেনশ্যন স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া এইখন হাস্পতাললৈও এবাৰ আহক চাই যাওক কিদৰে চলিছে মিনিষ্টাৰ কলনীৰ গাতে লাগি থকা এইখন দিছপুৰ কেপিটেল হাস্পতাল কেমেৰা পাৰ্চন নিত্য ডেকাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট